हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो बंधु बान्धवসকল আজি আমি চেপ্টাৰ 3 আলোচনা কৰিম। চেপ্টাৰ 2 আমি আলোচনা কৰিছো যে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ কিছুমান নিয়ম আমি আলোচনা কৰিছো, লিখি দিছো, বুজাই দিছো। তো এতিয়া আজি আমি কি চেপ্টাৰ 3 প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ কেইটা নিয়ম আছে এইকেইটা বুজাই দিম আৰু কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নীতি নিয়মবিলাক বুজাই দিম। তোমালোকে কি এইবিলাক ভালকৈ মুখস্থ কৰি ল'বা, বুজিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে কি আমি যিবিলাক কথা কওঁ তোমালোকে যাতে কি অতি সহজে বুজিব পাৰা। তো বন্ধু বান্ধৱীসকল তোমালোকে কি আমাৰ এই চেনেলটো কি সাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা যাতে কি সকলোৱে আমাৰ এই ভিডিঅ'টো পাব পাৰে, আমি সকলোকে যাতে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে কি সহায় কৰিব পাৰোঁ। সো বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ 2 নম্বৰ নিয়মটোৰ পৰা আলোচনা কৰিম, কিয়নো 1 নম্বৰ নিয়মটো আমি কি চেপ্টাৰ 2 তে আলোচনা কৰিছো। তো এতিয়া আমি কি আলোচনা কৰিম 2 নম্বৰ নিয়মটোৰ পৰা আলোচনা কৰিম। তো ইয়াতে কি আছে যে চিৰসত্য বাক্যবোৰ সদায় প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত ব্যৱহাৰ হয়। যে যিমান চিৰসত্য বাক্য আছে সকলো কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত ব্যৱহাৰ কৰা হয়, সকলো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ হয়। ইয়াতে এক্সাম্পল দিয়া আছে যে দ্য সান রিজ ইন দ্য ইস্ট, যে সূর্য পূব ফালে উদয় হয়। এটা কি চিরসত্য বাক্য, সেইকাৰণে কি এইটো কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত ব্যৱহাৰ হ'ব। তো প্ৰথমতে আমি কি সাবজেক্ট ললো, দ্য সান সাবজেক্ট ললো, তাৰপিছত কি ৰিজ আমি মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো ললো, তাৰপিছত কি এই সাবজেক্টটো কি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰ হোৱাৰ কাৰণে কি আমি ভাৰ্বৰ লগত এজ বা ইয়াত যোগ কৰিলো, তাৰপিছত অবজেক্টটো দিলো। ঠিক সেইদৰে দ্য আর্থ মুভ রাউন্ড দ্য সান, যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। এটা কি চিৰসত্য বাক্য, সেইকাৰণে এইটো কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত হ'ব। তো আমি এইটো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত কৰি দিম যে দ্য আর্থ, তাৰপিছত মুভ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো দিলো, তাৰপিছত ৰাউন্ড দ্য সান। তো এই 2 নম্বৰ নিয়মটো আমি কি আলোচনা কৰিলো। এতিয়া আমি কি 3 নম্বৰ নিয়মটো আলোচনা কৰিম। 3 নম্বৰ নিয়মটোত আছে যে ইফ থকা বাক্যৰ এটা অংশত শ্যাল বা উইল থাকিলে আনটো অংশ প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্স হয়। যদি ইফ থকা ইফেৰে এটা বাক্য আৰম্ভ হয় আৰু সেই বাক্যটো যদি কোনো এটা অংশত যদি শ্যাল বা উইল থাকে তেনেহ'লে কি আনটো অংশ কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ হৈ যাব। তো ইয়াতে কি এক্সাম্পল দিয়া আছে যে ইফ ইউ ইনভাইট মি আই শ্যাল নট গো, তুমি যদি ইনভাইট কৰা তেনেহ'লে কি মই নাযাওঁ। সেই বাক্যটোত কি ইফেৰে আৰম্ভ হৈছে আৰু আনটো অংশত কি উইল আছে, শ্যাল আছে, সেইকাৰণে কি এইটো অংশ আমি কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত কৰিম। তো সেইকাৰণে কি আমি প্ৰথমতে সাবজেক্টটো ল'লো, তাৰপিছত মেইন ভাৰ্বৰ কি প্ৰেজেন্ট ফৰ্ম ইনভাইটৰ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হ'ব ইনভাইট, তাৰপিছত কি অবজেক্ট। ঠিক সেইদৰে কি ইয়াতে লেখা আছে যে ইফ ইউ ওপেন দ্য কেছ দ্য বাৰ্ড উইল ফ্লাই, যে তুমি যদি পিঞ্জৰাটো খুলি দিওঁ তেনেহ'লে কি বাৰ্ডটো উৰি যাব। তো এইটো কি ইফেৰে আৰম্ভ হৈছে আৰু আনটো অংশত কি উইল আছে, সেইকাৰণে কি এইটো অংশ কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত কৰিব লাগিব। সেইকাৰণে কি আমি প্ৰথমতে সাবজেক্টটো ল'লো, তাৰপিছত ইফ ইউ ল'লো, তাৰপিছত ওপেনৰ প্ৰেজেন্ট ফৰ্ম ওপেন, তাৰপিছত কি দ্য কেছ। তো এতিয়া আমি কি 4 নম্বৰ নিয়মটো আলোচনা কৰিম। 4 নম্বৰ নিয়মটোত আছে যে কোনো বাক্যত অলৱেজ, ডেইলি, এজুৱেলি, এট অ ক্লক, ওয়ান্স এ উইক, ওয়ান্স এ মান্থ, ওয়ান্স এ ইয়ার, এভরি ডে, এভরি মান্থ, এভরি ইয়ার, এভরি আফটারনুন, এভরি জেনারেলি, রেগুলারলি আদি এডভার্ব থাকিলে কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্স হয়। যদি এই এডভার্ববিলাক তোমালোকে কোনো এটা সেন্টেন্সত পোৱা তেনেহ'লে কি তোমালোকে সেইটো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত কৰি দি আহিবা। তোমালোকে কি এই এডভার্ববিলাক মুখস্থ কৰি ল'বা। তো ইয়াতে কি এটা এক্সাম্পল দিয়া আছে যে আই অলৱেজ ৰিড দ্য কোৰান। ইয়াতে কি এই যে অলৱেজ আছে সেইকাৰণে কি তো এইটো কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত হ'ব। তো আমি কি প্ৰথম সাবজেক্টটো ল'লো, তাৰপিছত কি মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্ম, অকল ভাৰ্বটো কি ব্ৰেকেটটো উঠাই দিলে হ'ল, কিয়নো সেইটো সাবজেক্টটো আছে ফাৰ্ষ্ট পাৰ্সন, এইটো আৰু কোনো পৰিৱৰ্তন নহয়। ঠিক সেইদৰে আৱাৰ স্কুল চিট এট 9 o'clock, এই অক্লক থকাৰ কাৰণে কি এইটো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সত হ'ব। তো আমি আৱাৰ স্কুল ল'লো, তাৰপিছত কি মেইন ভাৰ্ব প্ৰেজেন্ট ফৰ্ম দিলোঁ, তাৰপিছত অবজেক্টটো দি দিলোঁ। তো এতিয়া আমি কি 4 নম্বৰ নিয়মটো আলোচনা কৰিম। 4 নম্বৰ নিয়মটোত আছে যে ষ্টিল, টিল, আনটিল, আনলেছ থকা বাক্যৰ এটা অংশত শ্যাল বা উইল থাকিলে আনটো অংশ প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্স হয়। যে ষ্টিল, টিল, আনটিল, আনলেছ থকা বাক্যৰ এটা অংশত শ্যাল বা উইল থাকিলে আনটো অংশ কি প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্স হয়। তোমালোকে কি এই নিয়মবিলাক মুখস্থ কৰিবা। চাওক ইয়াতে কি এক্সাম্পল দিয়া আছে যে হি উইল ষ্টে হিয়াৰ আনটিল আই কাম। ইয়াতে কি আনটিল আছে, সেইকাৰণে কি এটা অংশ কি শ্যাল বা উইল আছে, ইয়াতে কি উইল আছে, তেনেকৈ আনটো অংশ কি
প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। তো এইকাৰণে কি আমি এটা প্ৰেজেণ্ট হি উইল ষ্টে ইয়াৰ আনটিল আই কাম, অকল কি ব্ৰেকেটটো উঠাই দিলেই হ'ল, কিয়নো এইটো ছাবজেক্টটো কি আছে ফাৰ্ষ্ট পাৰ্চন। ঠিক সেইদৰে আৰু এটা এক্সাম্পল দেওয়া আছে যে ইউ ৰিড ৰেগুলাৰলি আনলেছ ইউ উইল ফেইল, তুমি ৰেগুলাৰলি পঢ়া নহ'লে কি ফেইল কৰিবা। ইয়াতে কি ৰেগুলাৰলি আছে না, ইয়াতে কি আনলেছ আছে, আনলেছ থাকিলে কি আনটো অংশত কি উইল আছে, তেনেহ'লে কি আনটো অংশ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব। সেইকাৰণে কি আমি এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিম ইউ, তাৰপিছত কি এইটো কি ছেকেণ্ড পাৰ্চনৰ কাৰণে কি ইয়াতে অকল মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো দিলেই হ'ল, ৰিড ৰেগুলাৰলি আনলেছ ইউ উইল ফেইল হৈ গ'ল। তো এতিয়া আমি কি যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ নিয়মসমূহ বুজাই দিলোঁ। তোমালোকে কি এইবিলাক মুখস্থ কৰি ল'বা, ভালকৈ পঢ়িবা, তেতিয়াহে তোমালোকে বুজিব পাৰিবা, নহ'লে কিন্তু বুজিব নোৱাৰিবা। তো এতিয়া আমি কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আলোচনা কৰিম। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নীতি নিয়মসমূহ আমি ভালকৈ বুজাই দিম। তো ইয়াতে কি আছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কাক বোলে না, যে যি ভাৰ্বৰ কাম বৰ্তমান কালত চলি থকা বুজায় তাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বোলে। যেনে যে আই এম ৰাইটিং ইংলিছ গ্ৰামাৰ নাও, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ, কিন্তু ইয়াতে কি আমি ইংলিছ গ্ৰামাৰ লিখি আছোঁ, সেইকাৰণে কি এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ। ইয়াতে কি কামটো চলি থকা বুজাইছে, যিটো কাম বৰ্তমান কালত চলি থকা বুজে তাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বোলে। তো কণ্টিনিউৱাছ এতিয়া কথা হ'ল যে কণ্টিনিউৱাছ টেন্সৰ আমিতো গঠনটোৰ আগতে পঢ়িছোঁ যে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট, যে আমি কণ্টিনিউৱাছ টেন্সত আমি কেনেকৈ আই এন জি যোগ কৰিম। তাৰে কি কেইটা নিয়ম দিয়া আছে, সেই নিয়মকেইটা তোমালোকে আগত মুখস্থ কৰি ল'বা। ইয়াতে আছে যে 1 নম্বৰ নিয়মটোত আছে যে কোনো ভাৰ্বৰ শেষত কনচনেণ্ট আৰু তাৰ আগত ভয়েল থাকিলে, যদি কোনো এটা ভাৰ্বৰ শেষত কনচনেণ্ট আৰু সেই কনচনেণ্টটোৰ আগত এটা ভয়েল থাকিলে ভাৰ্বৰ লগত আই এন জি যোগ কৰিবলৈ হ'লে ভাৰ্বৰ শেষৰ কনচনেণ্টটো, সেই শেষৰ কনচনেণ্টটো কি ডবল হৈ যাব, ডবল হৈ তাৰপিছত কি আই এন জি যোগ হ'ব। বুজিছে, যে কোনো ভাৰ্বৰ শেষত কনচনেণ্ট থাকিলে আৰু সেই কনচনেণ্টটোৰ আগত ভয়েল থাকিলে কি সেই ভাৰ্বৰ লগত আই এন জি যোগ কৰিবলৈ ভাৰ্বৰ শেষৰ কনচনেণ্টটো কি ডাবল হৈ যাব, তাৰপিছত কি আই এন জি যোগ হ'ব। যেনে ইয়াতে এক্সাম্পল দিয়া আছে যে ৰান, ৰান এটা কি ভাৰ্ব, এই ৰানৰ শেষত কি এন দেওয়া আছে, এন এটা হ'ল কি কনচনেণ্ট, তাৰ আগত কি এটা ভয়েল দিয়া আছে, সেইকাৰণে কি এই এনটো কি ডাবল হৈ যাব। ইয়াতে লেখা আছে ৰানিং, আর ইউ ডবল এন আই এন জি, রানিং। ঠিক সেইদৰে গেট, গেট এটা কি ভার্ব, ইয়াৰ শেষত কি কনচনেণ্ট আছে, তাৰ আগত কি ই এটা ভয়েল, সেইকাৰণে কি টিটো ডাবল হৈ যাব, তাৰপিছত আই এন জি যোগ হ'ব। ঠিক সেইদৰে কোনো ভাৰ্বৰ শেষত ই থাকিলে ই উঠাই দি আই এন জি যোগ কৰিব লাগে। যদি কোনো ভাৰ্বৰ শেষত ই থাকে সেই ইটো উঠাই দি আই এন জি যোগ কৰিলে হ'ল। ইয়াতে কি লেখা আছে, সেই এক্সাম্পল দিয়া আছে যে টেক যোগ আই এন জি, সেইকাৰণে কি ইয়াতে অকল ইটো উঠাই দিলেই হ'ল, টেকিং। লিভ যোগ আই এন জি, সেইকাৰণে কি এইটো ভাৰ্বৰ শেষত কি ই আছে, ইটো উঠাই দিলেই হ'ল। তো ইয়াতে আৰু এটা নিয়ম দিয়া আছে যে কোনো ভাৰ্বৰ শেষত ই থাকিলে নাকি আই থাকিলে আই ইৰ ঠাইত ৱাই দি আই এন জি যোগ কৰিব লাগে। ইয়াতে কি কৈছে যে কোনো ভাৰ্বৰ শেষত আই ই থাকিলে আই ই উঠাই দি ৱাই দিব লাগে, ৱাই দি আই এন জি যোগ কৰিব লাগে। ইয়াতে কি এক্সাম্পল দিয়া আছে লাই, এল আই ই প্লাছ আই এন জি, সেইটো তেনেহ'লে কি এই আই ইটো উঠাই দি ৱাই দিব লাগিব, এল ৱাই আই এন জি। ডাই, ডি আই ই, সেইকাৰণে কি আই ইটো কি উঠাই দিব লাগিব, তাৰপিছত ডাইং হ'ব। চ' বন্ধু বান্ধৱীসকল, আজি আমি কি ইমানে আলোচনা কৰিলোঁ। তোমালোকে কি এই নীতি নিয়মবিলাক যিকেইটা আমি নীতি নিয়ম দিলোঁ, এই নিয়মবিলাক তোমালোকে কি ভালকৈ মুখস্থ কৰি লোৱা। তাৰপিছত টেন্সৰ গঠন সূত্ৰবিলাক মুখস্থ কৰি লোৱা। তোমালোকে যদি এইবিলাক মুখস্থ কৰি নলওঁ তেনেহ'লে কি আমি যে নেক্সট ভিডিঅ'ত যে বুজাই দিম তোমালোকক, তোমালোকে কি সেইবিলাক গম নাপাবা, তোমালোকে কি বুজি নাপাবা। তাৰ কাৰণে কি তোমালোকে এই নীতি নিয়মবিলাক ভালকৈ মুখস্থ কৰি লোৱা। তাৰপিছত নেক্সট ভিডিঅ'ত আমি কি ইয়াৰ পিছৰ পৰা কি আমি আলোচনা কৰিম।